আজিৰ কাৰ্যসূচী আমাৰ ৰাতিপুৱাৰ পৰা প্ৰভাতী কৰিলোঁ। ঠাকুৰৰ যি জন্ম দিৱস আছে আজি, তো প্ৰভাতী কৰিলোঁ। প্ৰভাতী কৰি আমি 5:04 আমি ৰাতিপুৱা প্ৰাৰ্থনা কৰিলোঁ। তাৰপিছত 7:05 জন্মলগ্ন ঘোষণা কৰিলোঁ। তাৰপিছত সৎসংগ কৰিলোঁ। ঠাকুৰক ভোগ নিবেদন কৰি 9টা বজাত সৎসংগ কৰিছোঁ। এতিয়া অকণমান পিছতে আমি মাতৃ সন্মিলন কৰিম। তো এইখিনি আজিৰ কাৰ্যসূচী। তাৰপিছতে মাতৃ সন্মিলনৰ পিছত সন্ধিয়া আছে আমাৰ 5:22 যিটো প্ৰাৰ্থনা, সন্ধিয়াৰ প্ৰাৰ্থনা। 5:22 সন্ধিয়াৰ প্ৰাৰ্থনা কৰি আলোকসজ্জা কৰি আজিৰ কাৰ্যসূচী আমাৰ ইমানতে সামৰিম। আৰু আজি সঁচাকৈ খুব সুন্দৰ এটা আমাৰ অনুষ্ঠান হ'ল, কাৰণ আমাৰ পূজনীয় আমাৰ মানে শ্ৰদ্ধাৰ অবিন্দা আহি আমচৈৰ পৰা আমাক যি সহযোগ কৰিলে, আজি দীক্ষাৰ ক্ষেত্ৰতেই হওক, পুনৰ চৰণৰ ক্ষেত্ৰত হওক, তেখেতে যথেষ্টখিনি সহায় কৰিলে। যিখিনি কৰ্ম নেকি আমি ভাদ্ৰ পৰিক্ৰমাত কৰি আহিছিলোঁ, সেই পৰিক্ৰমাত কৰি অহা যিসকল আমাৰ ইষ্টপ্ৰাণ দাদা মা ঠাকুৰৰ পৰা বঞ্চিত হৈ আছিল, ঠাকুৰৰ নীতি আদৰ্শৰ পৰা বঞ্চিত হৈ আছিল, তেওঁলোকক একত্ৰিত কৰাৰ এটা সুযোগ পালোঁ দাদাৰ মাধ্যমেদি পুনৰ চৰণ কৰাৰ। গতিকে খুব ধুনীয়া, খুব সুন্দৰ, এইখিনিকে ক'লোঁ আৰু বিশেষ নাই। আজি কিমানতম জন্ম উৎসৱ আয়োজন কৰিছে? 136তম। 136তম জন্ম উৎসৱ। কি কেন্দ্ৰ হয় আপোনালোকৰ এইটো? এইটো লুংচুং উপজনা কেন্দ্ৰ, 32 নং উপজনা কেন্দ্ৰ। হয়। আপোনাৰ নামটো? মোৰ নাম শ্ৰী সুনীল জেনা।